সেইখন খুলি ল নাই প্ৰভু কৰোণা ধৰিব নোৱাৰি আপোনাৰ মহিমা কিয় কলি কলু উৰফে লেতেৰা কলেৰা নেচাই আপুনি জাত পাত এফালৰ পৰা ধাহি মুহি মাৰি কৰিছে নিপাত কলু এইটো মাৰ ৰব প্ৰভু হাত মোজাৰ জোৰ পিন্ধি লওঁ ঘেণ্টা বৰ চাফা দেখুৱাইছ হেৰ' মাৰ হেৰ' কি চাই আছ মহটো প্ৰভু আমাৰ অলপ বয়স হৈছে যে সেইকাৰণে চকুৰে অলপ সৰিয়হ ফুল দেখ হয় প্ৰভু সেইকাৰণে কওঁ অলপ আপডেটেড ভাইৰাছ হবি আপডেটেড ভাইৰাছ সেইটো আকৌ কি আমি আকৌ COVID-19 প্ৰভু ইমান ফুটলি ভাল নহয় আমাৰ কলেৰাৰ অৱস্থা দেখিছে এসময়ত আমিও দপদপাই আছিলো এতিয়া মচন্দৰী পাত দেখিলেও ভয় খাওঁ কি মচন্দৰী হেৰ' সেইখন খুলি কচোন নোৱাৰো প্ৰভু N95 মাস্ক তাতে আকৌ ব্লেকত কিনিছো আপোনাক ৰুধিবলৈ হেৰ' হাজাৰ হাজাৰ মানুহ মাৰিলো একেবাৰে ৰজাৰ পৰা প্ৰজালৈ নমৰাখিনিকো পেপুৱাই লগাইছো কিহত প্ৰভু বেমাৰত তই আকৌ সাধাৰণ ফটাকানি টুকুৰাটোলৈ মোৰ লগত তৰ্ক কৰ ঠক ঠক সাধাৰণ ফায়াৰ ব্ৰিগেড গাড়ী আহিলে ভয়তে পেপুৱা লাগে মই জ্বৰ কাহৰ লগত থাকো যে ভয় লাগে অ এৰা গম পাইছো আজি এমাহে হ'ল বিচনাতে আছে কিয় ফুৰিবলৈ নেযায় কিন্তু আৰু এটা কথা আপোনাৰ দেহটোচোন মদ খাই টিকা পৰা মদাহীৰ দৰে শুকাই আহিছে কিয় নকবিও কলো চেনিটাইজাৰৰ প্ৰভাৱ বুজিছ চেনিটাইজাৰ তাৰ উপৰি আকৌ ডেটল হেণ্ড ৱাছ চাবোন সকলোৰে পৰশ পাই পাই ক্ষীণাই গৈছো মানে হাত ফেনুৱা এৰা অলপ সময়ো নহয় একেবাৰে ওলোটাই চিধাই যিহে ঘঁহা দিয়ে কৃষ্ণ এইষাৰ আকৌ কি শুনিছো হেৰ' ঘঁহাই থাকে কি হাত কিখনো মোৰো বেছি দিন নাই যে পাইছো বিদায় ল'বই লাগিব প্ৰভু আছে কি থকাৰ উপায় হেৰ' তয়ে এটা নিজে আউটডেটেড বীজাণু তোক বধিবলৈ সাৰা দুনিয়াই ভেকচিনৰ বন্ধুক উলিয়াই তোক পহুক এটা দিলে মোৰ তাত 4th গ্ৰেড চাকৰি কৰি জীয়াই আছ তই আকৌ মোক উপায় দিবি মই ইমানো কমজোৰ নহয় চান্স চাই আছো যেতিয়াই কেতিয়া আপুনি বিদায় ল'ব কি কলি নহয় মানে গেলা পচা খোৱা বস্তুৰ লগত সোমাই সৰু সুৰাকৈ গুলি ডান্স এটা মানুহৰ পেটত মাৰি ভাবি আছো হেৰ' মই দেখোন পাকঘৰ সাজি তাত এসোপামান পোৱালি থৈ আহিছো নহয় মোৰ এটা সুযোগ আছে এতিয়া চাব হা আপুনিও এটা বীজাণু ময়ো এটা বীজাণু হয়নে নহয় হয় পাছৰখিনি ক আপুনিও হেৰি দি সোমাই কিহে দি নাকে মুখে দি সেই বুলি ক আকৌ ইমান তলত নাভাবিবচোন প্ৰভু কি আপোনাৰ সন্মান কৈ যা দেশখন দুৰ্ভিক্ষ হলে কোনেনো কোৱালিটি চাব পাৰে মানে সকলোৱেতো গেলা পচা গিলিব যদি হাত মুখ ভালকৈ ধুই গৰম পানীহে খায় তেতিয়া ঠকহে 100 টকা দি হেণ্ড চেনিটাইজাৰ কিনিব খাবলৈ আকৌ গেছ খৰচ কৰি পানী গৰম কৰিব কিয় নিকিনিব ৱাইন শ্বপ বন্ধ হওঁতে দেখোন প্ৰত্যেক দিনাই 150 দি কোৱাৰ্টাৰ খায়ে আছে সেইটো বেলেগ কথা আপোনাতকৈ আগতেই মই সোমাই পাইছো ক'তো মানুহৰ দেহত জীয়াই থকাৰ অভিজ্ঞতা আছে কিন্তু এইবোৰ সচেতনতা পুলিচৰ টিকাকৰণ COVID-19ত অকালতে মৰণ এইবোৰ পাহৰিব হবলা মানুহে পাহৰি যাব মানুহে আৰু পুলিচৰ টিকাকৰণৰ ফৰফৰণিবিলাক শুকাব তাৰ পাছতহে পাহৰিব মানে লকডাউনৰ বনবাস শেষ হ'বলৈ বেছি দিন নাই দে দুখতে গান এটাকে লগা অলপ নাচিয়েই লওঁ প্ৰভু ৰ'ব বেছি চিঞৰ বাখৰ নকৰিব ডক্তৰে শুনিব লাগিলে চাবোন চৌদা খাৰেৰে ধুই পেলাব হয় দে দেশৰ PM মেটেলটো হেনো বৰ কাৰা বোলে এৰা শুনিছো মই মানুহৰ ভিৰৰ অবিহনে মৰি যাম অকলো মোক এখন সমাজ লাগে অকলো দুদিনমান ৰওঁ লকডাউন শেষ হলে হুৰে হুৰে ওলাবই নহয় ভিৰৰ মাজত তলৌকৈ হাঁচি কাহত উৰি ফুৰাটো পাহৰিবই পৰা নাই তাতে আহি আছে কি গৰম এইবাৰ হলে এচি ঠিক কৰি ঠাণ্ডা দিব নোৱাৰিম দেই মই কলো এইবাৰ কল কাৰখানা চব বন্ধ কিয় আপোনাৰ বাবে গতিকে টালি টোপোলা বান্ধক কিহৰ বাবে মানৱ সমাজৰ পৰা যাবৰ বাবে কি ঠাণ্ডা জেগাত যাম বাপেকে তাততো গৰম নাহে আৰু এচিও নালাগে যাতায়ত বন্ধ ভুলিলেও আপুনি লগতে নমতা আলহী হৈ যায় যে গাড়ীৰ নট বলটোলৈকে এচিড স্প্ৰে কৰে তেন্তে এতিয়া বাচি থাকিবলৈ মই কি কৰো মানুহে যিটো মানি আছে সেইটোক ভাগিব লাগিব কি মানিছে সামাজিক দূৰত্ব